নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ডিকে নাথ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা এপছ যাৰ দ্বাৰা আপোনালোকে আপোনালোকৰ মোবাইলত ডিলিট হোৱা ফটোবোৰ ঘূৰাই পাব। মোৰ মোবাইলৰ গেলাৰীত থকা ফটোৰ পৰা 4খন ফটো ডিলিট কৰিম। মাৰ ফটো, কেলেণ্ডাৰ শ্ৰীকৃষ্ণৰ ফটো, এই 4খন ফটো ডিলিট কৰিম। 1 2 3 4 ডিলিট বুটাম ক্লিক কৰিলোঁ। ডিলিট দেখিছে, ডিলিট হৈ গ'ল। নাই আৰু তাৰ পাছত মই প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত গৈ তাত চাৰ্চ বাৰত লিখিম DISKDIGGER ফটো ৰিকভাৰী। চাৰ্চ কৰাৰ পাছত তাত থকা বিভিন্ন ধৰণৰ এপছৰ ভিতৰত 3 নম্বৰ অপশ্যনটোত থকা চিলেক্ট কৰি এইটো ইনষ্টল কৰিম। ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাম। তাত থকা ষ্টাৰ্ট বেচিক ফটো স্কেনত ক্লিক কৰিম, এলাউ কৰিম। তাত ৰিকভাৰী হৈ আছে, দেখিছেনে, ঘূৰি আছে। ইয়াত থকা চাওক 4খন ফটো। আমি ডিলিট কৰা ফটোকেইখন চিলেক্ট কৰি ছেভ কৰিম। ফটো ৰিকভাৰী চিলেক্ট কৰি অ'কে কৰিম। নো থেংকছ কৰিম। ছেভ হৈ গ'ল। এক্সিট কৰি আমি ফাইলত যাম। ফাইলত গৈ ইয়াত বিচাৰিম ফটো ৰিকভাৰী। ইয়াত দেখিছে ফটো ৰিকভাৰী। আপোনালোকে দেখিছে এই 3খন ফটো। চাওক, ডিলিট কৰা ফটোকেইখন আকৌ আহি গ'ল। ঠিক আছে, ধন্যবাদ। অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে কলিং বেলটো বজাই দিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দি ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাই যায়। আপোনালোকৰ এটা লাইকেৰে মোক বেছি মটিভেট কৰায় আৰু এটা ভিডিঅ' বনাবলৈ।